Hello guys, welcome to my channel. क्या बोला तूने? আজি মানে বতৰটো বহুত ডাউৰিয়া। তাকে মই বহি বহুত সময় বহি থাকিম। বহি তাৰ মানে ভাবিলোঁ কি কওঁ। এতিয়া কথা এটা মনত পৰিলে আৰু তাকে বোলো কৈ দিওঁ আৰু। এতিয়া ভিডিঅ' বনাবলৈও তেনেকুৱা একো ভাল কণ্টেণ্ট পোৱা নাই। ভাবিলোঁ মোৰ বিষয়ে অকণমান কৈ দিওঁ, হয় না? नहीं তাৰমানে মই মানুহটো যে মোৰ বিষয়ে মানে কি, মই মানুহটো বহুত ভাল মানুহ। তাৰমানে এইবিলাক মদ খোৱা বা জুৱা খেলা এইবিলাক মই বহুত বেয়া পাওঁ। মই যে বহুত ভাল মানুহ। कुत्ता है तू कुत्ता তাৰমানে মই এইবিলাক বেয়া বস্তু নাখাওঁ নহয়। यही नहीं अभी और सुनिए। তাৰমানে অকণমান খাব লাগে কেতিয়া। এই আমাৰ গাঁৱত মানে কিছুমান গাঁৱৰ পৰম্পৰা আছে নহয়, সেই পৰম্পৰাবোৰ মানি চলিবলৈ আৰু ইমান কণমান ৰহি যে সাজ অকণমান খায়। তাৰপিছত আৰু সেইকণ খাই দিয়াৰ পিছত বাহ পেটটো এনেকুৱা লাগি থাকে, কি কওঁ কি নকওঁ কিবা এটা লাগি থাকে তাৰমানে, উপায় নাই। তেনেকুৱা লাগি থকাৰ কাৰণে তাৰমানে ৰঙাটো সেইটো খাই দিওঁ আৰু। क्या बोला तूने? সেইটো মোৰ এইবিলাক ব্ৰেণ্ডৰ লগত কোনো কথা নাই, যিকোনো মোৰ তাৰমানে চলি যায়। সেইটো একদম ৰঙাটো খাই দিয়াৰ পিছত একদম হাঁহিটো এনেকুৱা লাগি থাকে, মুখখন কেহা কিবা না লাগি থাকে তাৰমানে, উৎসুত একদম ভাল লাগি নাথাকে। সেইটো কাৰণে যে এইটো ৰেল গাড়ীটো সেইটোকে খাই দিওঁ আৰু। मार साले का खोपड़ी तोड़ साले का ব্ৰেণ্ডৰ লগত চামচ এইবিলাক কি চামচ না কি ফেলেক না কি, মই এইবিলাক নাম চাম নাজানো। কোনো ব্ৰেণ্ডৰ লগত মোৰ কথা নাই, চলি যায় মানে। এনেও মই বেয়া বস্তু এইবিলাক একেবাৰে বেয়া পাওঁ, জাতকৈ বেয়া পাওঁ মই এইবিলাক ভাল নাপাওঁ নহয়। তাৰপিছত এইটো ৰেল গাড়ীটো খাই দিয়াৰ পিছত মুখখন তাৰমানে একদম খুব বেয়া গোন্ধাই থাকে মানে একদম কেনেকুৱা বাছ মাৰে বাহ। মানুহৰ আগত কথা ক'লে হপকৈ লাগে মুখত। এই গোন্ধটো নাইকিয়া হ'বৰ কাৰণে এই গুটখা অকণমান খাই দিওঁ আৰু, চিখ তিখ খাই দিওঁ আৰু। अरे कहना क्या चाहते हो? সেইটো খাই দিয়াৰ পিছত এনেকুৱা লাগে নহয়, পেটটো বাহ গেছ গাই থাকে। তাৰপিছত আৰু গেছ লাগি থাকে, কি কৰিম মোক মই ভাবি নাই কিবা এটা কৰিব লাগিব বুলি পেলাই এই বিয়েৰটোকে খাই দিওঁ আৰু। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। ব্ৰেণ্ডৰ লগত মোৰ লগত কথা নাই নহয়, কি কিং ফিচাৰ না চিং ফিচাৰ যিকোনো মোৰ চলি যায় একদম। মই সেইটো বেয়া বস্তু এইবিলাক একেবাৰে জাতকৈ বেয়া পাওঁ। একদম সেইটো বিয়েৰটো খাই দিয়াৰ পিছত উদগাহি দিব, ये क्या है? উদগাহি থাকে। কি কৰিম আৰু যাই পেলাই মন্দিৰৰ কাষতে বোৱা এটা থাকে, তাৰপিছতে আৰু ইটো আৰু মাৰি থৈ আহোঁগৈ। क्या बोला तूने? সিটো খাই দিয়াৰ পিছত এনেকুৱা বেয়া গোন্ধ ওলাই বাহ, ওচৰত মানুহ থাকিব নোৱাৰে, গোন্ধ কেনেকুৱা ওলাই বাহ। সেইটো কাৰণে আৰু সেইটো খাই দিয়াৰ পিছত যে গোন্ধটো নাইকিয়া হ'ব নোৱাৰে, ঘপকৈ ঘৰত গ'লে তাৰমানে গালি দিব নহয়। সেইটো কাৰণে মই যোৱা খেলতে বহি দিওঁগৈ। कौन है ये लोग? कहाँ से आते हैं ये? যোৱা খেলত বহি টাইম পাছ যেতিয়া তাৰমানে সময় হ'ব না, 1 ঘণ্টা 2 ঘণ্টাৰ পিছত লাহেকৈ ঘৰলৈ আহোঁ আৰু। এতিয়া চাগে চবেই মোৰ বিষয়ে গম পাইছেই মই কেনেকুৱা। এতিয়া কমেণ্ট কৰি জনাব আৰু মই কেনেকুৱা। আৰু তাৰপিছত ভিডিঅ'টো যদি ভাল পাইছে চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ' চোৱাত চবেই চায়, বহুতেই চায়, কিন্তু ছাবস্ক্ৰাইব নকৰে। মই বহুত বেয়া পাওঁ দেই, এনেকৈ হ'লে বহুত বেয়া পাওঁ, মোৰ মনটো বহুত বেয়া লাগে। আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰি থৈছে যে সিহঁতৰ কাৰণে এটা তহঁতো ছাবস্ক্ৰাইব কৰি দিবি, ছাবস্ক্ৰাইব বঢ়াই দিবি, তেতিয়াহে
ৰাস্তাত বহিলেই তহঁতকো পাৰ্টি দিম নহয় মানে মোক খালি কমেণ্ট কৰি ক'লেই হ'ল অমুক খাম তমুক খাম চব দিম নহয় তহঁতক টেনশ্যন ল'ব নালাগে ছাবস্ক্ৰাইবটো কৰি দিবি দেই ভিডিঅ'টো এইখিনিতে সামৰো আৰু নহ'লে বহুত দীঘল হ'ব তহঁতক এলাহ পাবি চাই ন হ'ব দে বাই বাই